নমস্কাৰ স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ। যিহেতু আমাৰ ইয়াত এইকেইদিন একেৰাহে 4-5 দিন মানে হ'ল বৰষুণ দি থকা, ফুলবোৰ যিহেতু মোৰ টেৰেছ গাৰ্ডেনতে থাকে, গতিকে পানী পাই ফুলবোৰ অৱস্থাটো খুব ধুনীয়া হৈছে। আগৰ কেইদিন যিহেতু ৰ'দ দি আছিলে, সেইটো কাৰণে ফুলবিলাকৰ অৱস্থা একেবাৰে বেয়া হৈ গৈছিলে। এতিয়া আকৌ ধুনীয়াকৈ জীপাল হৈছে, নতুন নতুন ফ্ৰেছ লাগিছে গছবিলাক আৰু খুব ধুনীয়া হৈছে গ্ৰোথবিলাক। এতিয়া হয়তো প্ৰশ্ন হ'ব পাৰে যে সদায় যিহেতু বৰষুণ দি আছে প্লাণ্টবিলাক বেয়া নহয় নেকি। আচলতে যিবিলাক চেঞ্চিটিভ প্লাণ্ট যেনেকৈ এগ্লনিমা, এল'ভেৰা, এইবিলাকক মই আচলতে ওপৰত মোৰ ত্ৰিপাল আছে, ত্ৰিপাল দি দিছোঁ, তাৰ তলতে থাকে। আৰু বাকী যিখিনি কেলেথিয়া হওক বা আন যিবিলাক প্লাণ্ট আছে সেইবিলাক তাহাঁতি পানী পাই থাকিলেও একো নহয়। গতিকে এনেধৰণেই মোৰ এই প্লাণ্টবিলাক ৰাখিছোঁ। আৰু এতিয়া আজি আকৌ বৰষুণ অহাৰ ষ্টাৰ্ট হ'লেই, সেইটো কাৰণে মই পটাপট ভিডিঅ'টো বনাই লৈছোঁ। আকৌ এতিয়া বৰষুণ দিব। এনেকৈ ধুনীয়াকৈ এইবিলাক কচু হয়। তাৰপিছত এইজোপা বৰ ধুনীয়া হয়, বেগুনীয়া এটা প্ৰজাতি। এজোপা বাটাৰফ্লাই, তেনেকৈ ড্ৰেচিনা হওক, এনেকৈ ৰেলিয়া হওক, কালাথিয়া হওক, সিহঁতি খুব পানী খুব বিচাৰে। আৰু এয়া মোৰ ওপৰৰ পৰা মোৰ এই এৰেলিয়াখিনি, এজেলিয়া, চাফলেৰা, পিচ লিলি, এগ্লনিমা এনেদৰে ৰাখিছোঁ। আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকে ছাবস্ক্ৰাইব নকৰে কৰিব। এনেধৰণৰ ভিডিঅ' মোৰ পাই থাকিবলৈ আজিলৈ আহিছোঁ। ধন্যবাদ।